हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल आसाम ऑनलाइन स्टडी। फ्रेंड्स, आज আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে মক টেষ্ট ভিডিঅ'। ফ্ৰেণ্ডছ, আপুনি যদি DHS গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপুনি এই মক টেষ্টটো দি নিজকে টেষ্ট কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, এইটো আজি আমাৰ মক টেষ্ট ভিডিঅ' নম্বৰ 1। আৰু ফ্ৰেণ্ডছ, ইয়াৰ কুৱেশ্যনবোৰ লোৱা হৈছে পুৰণি প্ৰশ্ন কাকত অনুসৰি আৰু 100% চিলেবাছ বেচিছ কুৱেশ্যন লোৱা হৈছে। আৰু এইটো মক টেষ্টৰ টপিকবোৰ হৈছে GK, হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটিক্স, আৰ্ট এণ্ড কালচাৰ। আৰু ফ্ৰেণ্ডছ, আৰু এই টপিকবোৰ লোৱা হৈছে অসম আৰু ইণ্ডিয়াৰ জিকেৰ পৰা লোৱা হৈছে। আৰু লগতে ছায়েন্স, কম্পিউটাৰ আৰু আদাৰ্ছ জিকেও এড কৰা হৈছে। ফ্ৰেণ্ডছ, টোটেল 30টা MCQ ইয়াতে লোৱা হৈছে। আৰু আপুনি ইয়াৰ পৰা কিমানটা শুদ্ধ কৰিব পাৰিছে কমেণ্ট কৰি নিশ্চয় জনাব। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যোগীঘোপাত থকা অসমৰ প্ৰথম কাগজ কলটোৰ নাম কি? এনচাৰটো হৈছে গ, অশোক পেপাৰ মিলছ লিমিটেড। নেক্সট কুৱেশ্যন হৈছে অসমৰ চিপাহী বিদ্ৰোহৰ কোনে গুৰি ধৰিছিল? এনচাৰটো হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছনেট কবিতা কি? এনচাৰটো হৈছে মলাছ। নেক্সট, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ আলোচনীৰ নাম কি আছিল? এনচাৰ হৈছে জোনাকী আলোচনী। মাজুলীৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? এনচাৰটো হৈছে আহোম স্বৰ্গদেউ আৰু কোচ সেনাপতিৰ মাজত। নেক্সট, প্ৰাক স্বাধীনতা কালত কেতিয়া অসমত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল? 1937 চনত। নেক্সট, অসমৰ গোল্ডেন চিল্ক বুলি কাক কোৱা হয়? এনচাৰটো হৈছে মুগাৰ কাপোৰ। নেক্সট কুৱেশ্যন, গোল্ড এণ্ড চিলভাৰ ৱেয়াৰ্ছ অফ আছাম গ্ৰন্থখনৰ ৰচক কোন? এনচাৰ হৈছে হেনৰিকাৰ। নেক্সট, নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? এনচাৰটো হৈছে ত্ৰিপুৰা। নেক্সট হৈছে অসমৰ কোনটো ধৰ্মীয় স্থানক ময়ূৰদ্বীপ বুলি জনা যায়? এনচাৰটো হৈছে উমানন্দ। নেক্সট, যেতিয়া মাইকী এন'ফিলিছ মহক কামোৰে ইয়াৰ ফলত কোনটো ৰোগ হয়? এনচাৰটো হৈছে মেলেৰিয়া। নেক্সট, ইণ্ডাবু সন্ধিৰ পাছত অসমৰ প্ৰথমজন মুখ্য ইংৰাজ শাসকৰ নাম কি আছিল? এনচাৰ ডেভিড স্কট। নেক্সট, অসম প্ৰাদেশিক কমিটি কোন চনত গঠিত হৈছিল? এনচাৰ 1921। নেক্সট, ভোগেশ্বৰ বৰুৱাই কিমান চনত স্বৰ্ণ পদক লাভ কৰিছিল? এনচাৰ 1966 চনত। নেক্সট কুৱেশ্যন, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? এনচাৰ গোমধৰ কোঁৱৰ। নেক্সট, পিয়লি ফুকন আৰু জীয়াৰাম ধুলীয়া বৰুৱাক কোন চনত ফাঁচি দিয়া হৈছিল? এনচাৰ 1930 চনত। নেক্সট, উদ্ভিদ আৰু প্ৰাণীৰ বাবে জাইলেম মুখ্যতঃ দায়বদ্ধ নেকি? দায়বদ্ধটো হৈছে এনচাৰ পানী কঢ়িয়াই নিয়াৰ বাবে। নেক্সট হৈছে কোন বছৰত মাৰ্লি মিণ্টো সংস্কাৰ বিধেয়ক গৃহীত হৈছিল? এনচাৰ 1909 চনত। নেক্সট হৈছে গীত গোবিন্দ স্ৰষ্টা কোন আছিল? গীত গোবিন্দ পুথিখনৰ স্ৰষ্টা আছিল কোন? এনচাৰ জয়দেৱ। নেক্সট হৈছে কোনজন ব্ৰিটিছ চিফ কমিছনাৰ দিনত 1901 চনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হেনৰি কটন। নেক্সট কুৱেশ্যন, কোনটো তৰা পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে? এনচাৰ সূৰ্য। নেক্সট, কম্পিউটাৰ আৱিষ্কাৰ কোন আছিল? চাৰ্লছ বেবেজ। নেক্সট কুৱেশ্যন,
পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? কাৰেক্ট এনসার হচ্ছে গ্রিনল্যান্ড। নেক্সট হচ্ছে বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া উদযাপন কৰা হয়? এনসারটো হচ্ছে 10 ডিসেম্বৰ। নেক্সট কুচিপুড়ি কোনখন ৰাজ্যৰ নৃত্যশৈলী হয়? এনসার অন্ধ্ৰপ্ৰদেশ। নেক্সট হচ্ছে নিম্নলিখিত কোনখন দেশ সার্কৰ সদস্য নহয়? এনসার হচ্ছে সৌদি আরব। নেক্সট ভারতের জাতীয় সংগীত লেখক কোন আছিল? কারেক্ট হচ্ছে রবীন্দ্রনাথ ঠাকুর। নেক্সট সৰ্বাধিক অৰণ্য থকা ভাৰতৰ ৰাজ্যখন কি? কারেক্ট এনসার হচ্ছে মধ্যপ্রদেশ। নেক্সট ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয়শাসিত অঞ্চলটো কি? এনসারটো হচ্ছে লাক্ষাদ্বীপ। নেক্সট হচ্ছে ৰজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? এনসার হচ্ছে দাদা সাহেব ফালকে।